Welcome to my channel. মোৰ চেনেল সকলোকে আদৰণি জনাইছোঁ আৰু আজি মই বনাইছোঁ ইলিছ মাছ ভাপত দিয়া। হোপ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পায় আৰু প্লিজ যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি নতুন আপোনালোকে মোৰ আগৰ ৰেচিপিজবোৰ চাব আৰু লগতে বেল আইকনটো টিপি দিব, তেতিয়া মোৰ যোনবোৰ দি থাকোঁ ৰেচিপিজ অতি সোনকালে আপোনালোকে পাই থাকিব। এতিয়া মই এটা বেলেগ টপিক এটা লৈ আহিছোঁ, এইটো মই ডিছকাছ কৰি লওঁ। আমাৰ ফ্লাড কণ্ডিশ্যনটো চাগে গম পাই আছে, অসমৰ নিশ্চয় পেপাৰত টিভিত দিয়ে আছে কিমান ভুগিছে মানুহবোৰে। হোপ মোৰ চেনেলৰ থ্ৰুদি মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে সেই মানুহবোৰক আপোনালোকে অকণমান হ'লেও সহায় কৰক। আপোনালোকৰ সমৰ্থনৰ মতে যোনে পাৰে অলপ অলপ NGO বা বেলেগ বেলেগ চেনেলছবোৰেৰে অকণমান সহায় কৰিব ট্ৰাই কৰক। ময়ো এটা ফুডি গ্ৰুপ এটাৰ থ্ৰুদি হেল্প কৰিছোঁ ফ্লাড ভিক্টিমছবোৰক। আপোনালোকক লিংকটো দি দিম মই তলত, আপোনালোকে যদি পাৰে তাতো কণ্টেক্ট কৰি ল'ব, নাইবা আপোনালোকৰ ওচৰত যদি NGO আছে তাহাঁতৰ থ্ৰুদিও আপোনালোকে অলপ ট্ৰাই কৰিব হেল্প কৰিবলৈ। ঠিক আছে, আজি আহক আমি চাওঁ কেনেকৈ বনালোঁ ইলিছ মাছ। আহকচোন চাওঁ কেনেকৈ বনালোঁ আজি ইলিছ মাছ। আমাক লাগিব ইলিছ মাছ 5 পিচ, আধা কাপ মিঠাতেল, দৈ, নহৰু, সৰিয়হ, নিমখ, জলকীয়া, হালধি আৰু নাৰিকল। এতিয়া আমি এটা মিক্সি লৈছোঁ আৰু তাত আমি সৰিয়হখিনি দি দিছোঁ। এইখিনি সৰিয়হ মই তিয়াই থৈ দিছিলোঁ। সৰিয়হৰ লগতে নাৰিকল দি দিম আৰু লগত জলকীয়া দি দিম। আপোনালোকে জলকীয়া যদি নাখায় নিদিব পাৰে। এতিয়া আমি এটা পেষ্ট বনাই লৈছোঁ, এইটো নাৰিকল আৰু সৰিয়হখিনিৰে। তাৰপিছত এইখিনি আমি মাছকেইটা দি দিছোঁ। এনেকৈ মাছকেইটা ঢাকি দিব। ইয়াৰ লগতে আমি দিম দৈ, লগত দিছোঁ নিমখ। নিমখটো আপোনালোকৰ আন্দাজত দি দিব। হালধি, নহৰু, ইয়াতে মই 10 ফুটামান নহৰু লৈছোঁ। এইখিনি ভালকৈ সানি দিব মাছকেইটাত। আমি এতিয়া এটা টিফিন বক্স লৈ লৈছোঁ আৰু ইয়াত এই মাছখিনি দি দিছোঁ। পেষ্টখিনি যোনখিনি থাকি গৈছে সেইখিনি ওপৰত লগাই দিছোঁ। ভালকৈ গোটেইখিনি কভাৰ কৰি দিব। লগত দিছোঁ মই 2 টেবুলস্পুন মাষ্টাৰ্ড অইল, এইখিনি ভালকৈ লৰাই দিলোঁ আৰু এতিয়া লগত দি দিম
জলকীয়াকেইটা মই ফালি দিয়া নাই, গোটাই গোটাই দি দিছোঁ। আৰু ঢাকনখন ভালকে লগাই দিব টাইটকৈ। কেৰাহী এখনত পানী লৈছোঁ এতিয়া 2 গিলাচমান, তাত টিফিনটো দি দিছোঁ আৰু ঢাকনখন মাৰি দিছোঁ। এইটো আমি এতিয়া 25 মিনিট সময় মিডিয়াম ফ্লেমত দি থৈ দিম। এয়া 25 মিনিট হৈ গৈছে। আমি কভাৰটো এৰাই দিছোঁ এতিয়া। এয়া আমাৰ ইলিচ মাছ হৈ গৈছে। এইটো গৰম হৈ আছে বাতিটো। এইখিনি আমি এতিয়া প্লেট এখনত ওলাই দিম। এতিয়া মাছখিনি আস্তে আস্তে বাতিৰ পৰা ওলাই দিব, নহ'লে ভাঙি যোৱাৰ চান্স থাকে, বহুত চফ্ট হৈ থাকে। আৰু এই গ্ৰেভিখিনি ওপৰত দি দিছোঁ মাছৰ। এইখিনি বৰ ধুনীয়া গোন্ধ আহিছে এতিয়া, আৰু খাবলৈ বহুত টেষ্টি হয়। এতিয়া ইয়াৰ ওপৰত আমি ধনিয়া পাত দি দিছোঁ গাৰ্নিচিঙৰ কাৰণে। এয়া আমাৰ ইলিচ মাছ ৰেডি হৈ গৈছে। এয়া আজি ভাপত দিয়া ইলিচ মাছ আমাৰ ৰেডি হৈ গৈছে। এনেকুৱাকৈ বনাই চাবচোন আপোনালোকে ঘৰত, বহুত টেষ্টি লাগে। আৰু আপোনালোকে যদি মোৰ চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, থেংক ইউ।